তো আগৰ ভিডিঅ'টো কৈ আছিলোঁ যে ভিয়েটনাম যাম, গতিকে আহি গৈছে। আজি হৈছে 29 জুলাই। তো যাই আছোঁ ভিয়েটনাম। এইখিনি বেটেৰী গাড়ীত যাই আছোঁ। হাৱেত মানে মোৰ ফ্ৰেণ্ডজন আছে, সি সৰভোগৰ পৰা আহি আছে আৰু হাৱে চকত সি ৰখি আছে, গতিকে হাৱে চকলৈ যাই আছোঁ। ভিডিঅ'টো কমপ্লিটলি চাব। আৰু নেক্সট কথাটো হৈছে কি, ভিয়েটনামত কি চাব লগা জেগা আছে, কি আছে, গোটেইখিনি আমাৰ যিটো চিৰিজ হ'ব তাতে ক'ৰবাত নহয় ক'ৰবাত মানে আপোনাৰ কৈ দিম যে কিমান কি খৰচ হয় বা টিকটৰ কি দাম, হোটেলৰ কেনেকুৱা কি দাম, গোটেইখিনি আমি ডিটেইলছ ক'ম। গতিকে কোনো ভিডিঅ' স্কিপ নকৰিব। যিকোনো ব্লগৰ মাজত আহি যাব পাৰে যে ভিয়েটনামৰ কেনে কি খৰচ, কি কথা। গতিকে কমপ্লিটলি গোটেইখিনি চাব। আৰু যাই আছোঁ বহুত, মানে মোৰ কাৰণেতো ভিয়েটনাম ফাৰ্ষ্ট টাইম, হয়তো আপোনালোকৰ কাৰণে ফাৰ্ষ্ট টাইম হ'ব পাৰে। কমপ্লিটলি চিৰিজটো চাব, বহুত মই এনজয় কৰিম, লগতে আপোনালোকক ফুল্লি এনজয় কৰিব পাৰিব। तो वेलकम बैक माय यूट्यूब चैनल जी को स्वागत करती हूँ आपको मेरे चैनल पर। और जा रहा हूँ तो ভিয়েটনাম, মানে গুৱাহাটীত এয়াৰপৰ্টৰ লগি বৰ্তমান যাম আৰু তাৰপিছত ভায়া কলকাতা হৈ যাম। তো কমপ্লিটলি চাই থাকক। মোৰ ফ্ৰেণ্ডে ফোন কৰি আছে, সি হাৱাই চকত ৰখি আছে। তো এইখানে গাড়ীত বৰ্তমান যাওঁ এয়াৰপৰ্টৰ লগি। একদম কিউট খোৱা আমাৰ লগত অলপ ফাইনেলি আহি পালোঁ এয়াৰপৰ্ট। আৰু চাই লওক মোৰ পাছত আছে গুৱাহাটী এয়াৰপৰ্ট। বৰ্তমান আছোঁ দিলীপ দা, মোৰ ফ্ৰেণ্ড হয়, আৰু পূৰা লাইন পাতি আছোঁ বৰ্তমান। আৰু চাওক লাইন এয়াৰপৰ্ট পূৰা লাইনে লাইন। ভিতৰত যাই আছোঁ, যাই পেলাই আৰু কৈ আছোঁ কি কি কৰিব লাগে। তো বেগ পূৰা চেকিঙত লগাই দিছোঁ। ইফালে ইণ্ডিগ' এতিয়া চাই লওক, এইটো মোৰ বেগ। আৰু এয়াৰপৰ্টৰ ভিতৰত আহি গৈছে। চকুত লাগেনে? মাস্ক ল'ব লগা হৈ গ'ল। মাস্ক লাগা হৈ গ'ল এয়াৰপৰ্ট ভিতৰত শুকাই লগালোঁ। বেগ দি দিছোঁ। তো এইটো মেচিনত মোৰ বেগ পূৰা পাছ হৈ গ'ল। এইফালে লাগি গৈছে টেগ। কিন্তু সুবলদাৰ মানে কি পাৱাৰ বেংক আছে নেকি আপোনাৰ? পাৱাৰ বেংক মানে কি, পাৱাৰ বেংক বোলা বস্তু এইটো হেণ্ড বেগত ল'ব লাগিব, লাগেজত নহয়। তো এইটো পাৱাৰ বেংক উলিয়াই আছে বৰ্তমান। এইটোৱে বেগ পাৱাৰ বেংক আছিল, পুনৰ দি আছে। আৰু টিকট লৈ আছোঁ। আজো নাজানে আজিকালি পূৰা ডিজিটেল এনেকৈ মেচিনটো থাকে আপোনাৰ। আহি গৈছে দীপংকৰ বৰ্মন। এইটো তো মেচিনত টিকট নল'ল, কিবা প্ৰব্লেম হৈ আছে। তো এতিয়া ফিজিকেলি ডাইৰেক্ট কাউণ্টাৰ আছে তাতে, তাৰপৰা টিকেট ডাইৰেক্ট ফিজিকেলি উলিয়াই লওঁ। আৰু আমাৰ এনেই অনলাইনত যিটো আমি টিকট লৈছোঁ এনেকৈ টিকেটটো, এইটো চাওক, মোৰ নাম দীপংকৰ বৰ্মন, কাউণ্টাৰ যাই আছে। তো ফাইনেলি টিকট পাই গ'লোঁ। এইটো গুৱাহাটীৰ পৰা কলকাতা, আৰু নেক্সট হৈছে কলকাতাৰ পৰা ভিয়েটনাম। পূৰা মোৰ বেগ গুচি গৈছে, আৰু এই বেগ ডাইৰেক্ট ভিয়েটনাম যাব। আমিতো কলকাতাত মানে খায়া হৈ যাম, কিন্তু বেগ ডাইৰেক্ট গুচি যাব। তো লাগেজ দিয়া কমপ্লিট হৈ গ'ল। লাগেজ ডাইৰেক্ট যাব ভিয়েটনাম, আৰু আমি যাম কলকাতা। খায়া কলকাতা হয় আমি, আৰু কলকাতাত মানে আমি বেগটো নাপাওঁ, আৰু ডাইৰেক্ট আমি ভিয়েটনামত পাই যাম। পূৰা ইমিগ্ৰেশ্যন হৈ গ'ল, আৰু মোৰ পিছফালে আছে ইমিগ্ৰেশ্যন, এইটো পূৰা চেক কৰে। যাওঁ, আমাৰ আছে গেট 7, গেট 7 লৈ যাই থাকোঁ। তো টাইম হৈ গৈছে 4:25, আৰু 5টাত আমাৰ ফ্লাইট আছে। অলপ পাছতে এই গেটটো খুলি দিব। তো আমাৰ আহি গ'ল বাছ ইণ্ডিগৰ পৰা। ইণ্ডিগৰ বাছত আমি যাম পূৰা ফ্লাইটলৈকে, যাম পূৰা ফ্লাইটলৈকে। আহি গ'লোঁ, আৰু অলপ বহি লওঁ, বহি লওঁ। ইণ্ডিগৰ বাছত বহি ল'লোঁ, আৰু এখন বাছো চলে না, বাছ চলে এয়াৰপৰ্টৰ ভিতৰতো বাছ চলে। তো এইখানে ফ্লাইট, যিখন ফ্লাইটত আমি মানে কলকাতালৈকে যাম, ইণ্ডিগ'। চাই লওঁ, এইখন ফ্লাইট পূৰা যাই আছে মোৰ আগৰ পৰা।
আৰু এইখন ফ্লাইটতো অলপ ক'লোৱে এইখন মতে ফ্লাই কৰোঁ পূৰা আহি গ'লোঁ ফ্লাইটৰ ভিতৰত পূৰা বহি গ'লোঁ ফ্লাইটৰ ভিতৰত আৰু উইণ্ডো ছিট মই চাই লওক পূৰা ভিউটো বাহিৰত মই পূৰা উৰাৰ কাৰণে ৰেডি এইটো চাই লওক এয়া ওপৰ উঠিলে চাওক না তলত আছে ব্ৰহ্মপুত্ৰ আহি পালোঁ পূৰা কেলকাতা আৰু এতিয়া কেলকাতাৰ পৰা ভিয়েটনাম 7টা বাজিল অলপ ফ্লাইট মানে দেৰি হৈছে এতিয়া আমাৰ ইমিগ্ৰেশ্যন হ'ব লগে লগে হৈছে আমি একেলগে যাম কেনে বাকী বঢ়িয়া কেলকাতা পালোঁ এতিয়া আমাৰ 8টাত ফ্লাইট আছে আৰু ভিয়েটনামলৈ যাই পেলাই এনজয় কৰিম আৰু তাত পূৰা এনজয় কৰিম আৰু বৰ্তমান চাওক আপুনি যাই আছোঁ কি হ'ল আৰু পূৰা লাইনত আহি গৈছোঁ ইমিগ্ৰেশ্যনৰ লাইন চাওক কিমান লাইন আছে মোৰ পিছত দেখা পাইছে পূৰা ইমিগ্ৰেশ্যন কৰি আছে ইমিগ্ৰেশ্যন অফিচাৰবিলাকে চাব পাৰে তাতে ইমিগ্ৰেশ্যন কমপ্লিট আৰু এইবাৰ আছে ছিকিউৰিটি চেক ফাইনেলি ছিকিউৰিটি চেক মোৰ সন্মুখত আহি গ'লোঁ চাহ খাবৰ কাৰণে সেইখন ৰিচিপ্ট এক কাপ চাহত বেছি নহয় মাত্ৰ 200 টকা এয়াৰপৰ্টত কলকাতা এয়াৰপৰ্ট সঁচাই দিয়ক 200 টকা হ'ব পাৰে কিন্তু খাই মজা আছে এইখানিত ফ্লাইট যিখনত আমি যাম ভিয়েটনাম ইণ্ডিগো ফ্লাইট পাই গেলোঁ একদম সুবলদাৰ কাষতে আৰু একদম কলকাতাৰ পৰা ভিয়েটনাম যোৱাৰ বাবে ফ্লাইট ৰেডি আৰু ফ্লাইট ৰাতি হৈছে ফ্লাইট মানে যাব নাছিলে অলপ পাছতে একদম ফ্লাইট ওপৰত উঠি যাব কি কয় মাস্ক একদম কম্পালচৰি দিয়ক মাস্ক লগাই ৰাখিব লগা হৈছে মেণ্ডেটৰী মাস্ক মেণ্ডেটৰী কিন্তু কথা কোৱাৰ কাৰণে মাজে মাজে মাস্কটো খুলি দি আছোঁ আহি গেল ডাউল চাউল 8 মিনিট সময় থাকিব লগত লিখি দিয়া আছে 8 মিনিট মানে ইয়াতে গৰম পানী দিছে আৰু ডাউল চাউল ভিতৰত দি দিছে ইফালে মেংগো 8 মিনিট সময় ৰখি আছোঁ তাৰপিছত খাই লওঁ 8 মিনিট হৈ গেল আৰু ডাউল চাউল পূৰা ৰেডি হৈ যাব ডাউল চাউলটো খাই চাম একদম ৰেডি বঢ়িয়া হৈছে আৰু আপোনাৰ ফ্লাইটত যদি কিবা হেল্প লাগে তেতিয়াহ'লে এই চুইচটো টিপি দিব লাইট জ্বলি যাব এনেকৈ আৰু আপোনাক আহি যাব ফ্লাইটৰ কৰ্মকৰ্তাবিলাকে হেল্প কৰাৰ কাৰণে তো মোটামুটি ভিয়েটনাম পাই গ'লোঁ আৰু ভিয়েটনামৰ ৰাতিৰ দৃশ্যটো চাই লওক ফ্লাইটৰ পৰা ওপৰৰ পৰা কি ধুনীয়া লগা হৈছে ফাইনেলি লেট হৈ গ'ল ভিয়েটনামত তো এতিয়া যাম এয়াৰপৰ্টৰ পৰা বাহিৰ আৰু বাহিৰত ৰখি আছে আমাৰ গাড়ী চাই লওক কি গাড়ী কি আছে গোটেইখিনি দেখাম ভিডিঅ'টোত ফাইনেলি আহি গ'ল বাছ আমাৰ একদম বঢ়িয়া বাছ AC বাছ দি দিছে আৰু লাগেজবিলাক ভিতৰত দি দিয়ক
তো বাছখন চাই লওক পুৰা সন্মুখৰ পৰা আৰু ভিতৰত যাইছোঁ এতিয়া বাছখনত ইয়াত একদম পুৰা খিৰিকী কাষত বহি লওঁ সুবলদা আৰু মই নে কি সুবলদা সুবলদা বহি লওঁ আৰু এইজন হৈছে আমাৰ গাইড ভিয়েটনামৰ গাইড মই জুম কৰি দেখাই দি আছোঁ তো ফাইনেলি পালোঁ হোটেল আৰু অলপ পিছতে হোটেল ৰুমবিলাক দেখাই দিম আৰু এইফালে দিলীপ দা হোটেল পালোঁ আমি এতিয়া ৰুম লৈ আছোঁ ৰাতি তো হোটেলৰ স্মাৰ্ট কি লৈ লৈছোঁ আৰু ৰুম পাই গৈছোঁ 902 আৰু এতিয়া চাবিটো লগাই দি দিওঁ স্মাৰ্ট কি বেড আছে দুখন মানে আমাৰ দুইজনৰ কাৰণে মোৰ আৰু মোৰ যিটো লগত ফ্ৰেণ্ড আছে তো লগতে ৰুমটো গোটেই টুৰ দেখাই দি আছোঁ বাথৰুমটো দেখাই দিওঁ একদম ধুনীয়া বাথৰুম ধুনীয়া শ্বাৱাৰ ফোনো আছে বাথৰুমতো তো আজিৰ এই ভিডিঅ'টো ইয়াতে সামৰি মাৰিলোঁ মানে গুৱাহাটী টু ভিয়েটনাম আৰু কালি নতুন ভিডিঅ' আহি আছে তো ভিডিঅ'টো কমপ্লিটলি চাব এইটো ভিডিঅ' আৰু অহা যিবিলাক ভিডিঅ' আছে তো ভিডিঅ'টো এতিয়া সামৰি মাৰিলোঁ যদি ভিডিঅ'টো ভাল পাইছে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব